সকলোলৈ আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজত মই দীপজ্যোতি কাশ্যপ আৰু আপোনালোকক জনাব বিচাৰোঁ যে আজি এটা সুন্দৰ জেগা মই ভিজিট কৰিলোঁ। খুব ভাল লাগিল। জেগাটো বৰ্তমান ফেচবুকেই হওক ইনষ্টাগ্ৰামেই হওক সকলোতে ট্ৰেণ্ডিঙত আছে আৰু জেগাটোৰ নাম হৈছে আৰোহণ চেৰিনেটি পাৰ্ক। আৰু সেই জেগাটো আপোনালোকে যদি মৰিগাঁৱৰ ফালৰ পৰা আহে তেন্তে আপোনালোকে চন্দ্ৰপুৰ প্ৰথমতে পাব। চন্দ্ৰপুৰ পাৰ হৈ শিঙিমাৰি বুলি কয় এটুকুৰা জেগা আছে। সেই গাঁওখনৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ ভিতৰলৈ গ'লে আপোনালোকে সেই আৰোহণ চেৰিনেটি পাৰ্কখন পাব। আৰু যদি গুৱাহাটী ফালৰ পৰা আহে তেন্তে পানীখাইটি পাৰ হৈ শিঙিমাৰিখন পাব। শিঙিমাৰিৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ ভিতৰত গ'লে আপোনালোকে তালৈ যাব পাৰিব ধুনীয়াকৈ। আৰু আপোনালোকে যাওঁতে অনুভৱ কৰিব নোৱাৰিব যে আমি ইমান ধুনীয়া এটা প্লেচত গৈ আছোঁ। ডেষ্টিনেশ্যনটো ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশৰ মাজত আছে। কাষত এখন ব্ৰহ্মপুত্ৰ নৈ, আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ নৈ বৈ গৈছে আৰু খুব ধুনীয়া আৰু পৰিৱেশটো আপোনালোকে গ'লে গম পাব। মই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক দেখাম কিছু, যিখিনি মই দেখাব পাৰিছোঁ। খুব কম সময়ৰ কাৰণে মই গৈছিলোঁ সেই জেগাটোলৈ, যিখিনি পাৰোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো চাই যদি সকলোৱে ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটি আৰু লগৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। বাই। আৰোহণ চেৰিনেটি পাৰ্কলৈ আৰু আপোনালোকো আমাৰ লগত সহযাত্ৰী হওক। খুব ধুনীয়াকৈ আহক। আহি আছোঁ আৰোহণ চেৰিনেটি পাৰ্কলৈ আৰু খুব ধুনীয়া পৰিৱেশ চাওক। হয় তাত আছে মেইন জেগাটো আৰু ওপৰতো কিবা কিবি আছে, সেইটো পিছত দেখাম। আপোনালোকক দেখাব বিচাৰিছোঁ ওপৰলৈ যোৱা ৰাস্তাটো ধুনীয়াকৈ চাওক। এয়া ভিউটো চাওক, খুব ধুনীয়া লাগিছে। চাওক খুব ধুনীয়া পৰিৱেশত আছোঁ আৰু এই প্লেচটো সকলোৱে দেখা পাইছে ফেচবুক ইনষ্টাগ্ৰাম। মই আহি পাই গ'লোঁ আজি প্লেচটোত। খুব ধুনীয়া কিবা কিবি অলপ ডেক'ৰেট কৰি আছে ইয়াতে আৰু কেইদিনমান পিছত খুব ভাল লাগিব। ভিতৰৰ পৰিৱেশটো দেখাইছোঁ কেনেকুৱা, বৰ বিশেষ একো নাই কিন্তু বস্তুটো চাবলগীয়া আৰু ভাল লাগিছে। ফটোবিলাক ভাল হয়, খুব গ্লাছৰ, খুব ধুনীয়া। আৰু সেইফালে চাওক ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰ একদম খুব দূৰ দূৰণে পানী আৰু পাহাৰেৰে ভৰি আছে, সেউজীয়া পৰিৱেশ খুব ভাল লগা। টিকলা এফালে চোৱা, আমাৰ টিকলা এটা আহিছে, টিকলা সি লাজ কৰিছে। আৰু বৰ্তমান বাজিছে 5 বাজি গ'ল আৰু গতিকে মানুহবোৰ কমিছে, নহ'লে ইয়াতে বহুত ভিৰ আছিলে। কাৰণ পূৰ্ণ ভিউটো চাওক। নামটো হৈছে এইটো, চাই লওক আপোনালোকে ধুনীয়াকৈ, আৰোহণ চেৰিনেটি পাৰ্ক। ভাবকচোন ব্ৰহ্মপুত্ৰৰ কাষত যেতিয়া আপোনালোকে এনেকৈ এসময় পাৰ কৰিব আহিব, কিমান ভাল লাগিব। চ' সকলোকে অনুৰোধ এবাৰ আহক আৰু পৰিৱেশৰ মজা লৈ যাওক। বিভিন্ন টুৰিষ্টবোৰ আহিছে, লোকেল টুৰিষ্ট, তেওঁলোকে আহি নিজৰ সময়বোৰ অতিবাহিত কৰিছে। খুব ধুনীয়াকৈ চাওক। আমি তলৰ পৰা নামি আহিলোঁ, নামি আহি ইয়াতে ধুনীয়া এখন ৰেষ্টুৰেণ্ট আছে, আপোনালোকে চাওক কিবা খাব পাৰিব আৰু খুব ধুনীয়াকৈ দেখাইছোঁ, এবাৰ চাওক। একচুৱেলি এখন নাও হয়, নাওখনৰ ওপৰত ধুনীয়াকৈ কেনেকৈ মানে এটা সময় পাৰ কৰিব পাৰি তাকে মানে দেখাব বিচাৰিছে আৰু আপোনাৰ চাওক ধুনীয়াকৈ, ভাল লাগিছে। এইটো হৈছে কিটচেন। এইখনেই মেইন নাওখন আৰু নাওখনৰ নাম আছে আৰোহণ। আপোনালোকে আহিব পাৰে, খুব ধুনীয়া এটা পৰিৱেশ ইয়াতে পাব। ইয়াৰ ওপৰতে আছে ফটো উঠা জেগাটো, ইয়াৰ ওপৰত উঠিব লাগিব। চাওক মই ছাইডৰ ভিউবিলাক দেখাম, সকলোকে চাব, ধুনীয়া লাগিছে। এইখন একচুৱেলি বহুত হয়, ওপৰত আছোঁ আমি, খুব ধুনীয়া চাৰিওকাষে ঘূৰি আছোঁ ওপৰত। আৰু বেকত আছে এটা ইটা ভেটা আৰু আপোনাৰ চাইডত আছে
ফলৰ বাগান আৰু ধুনীয়া আছে বিভিন্ন ধৰণৰ খেতি ইয়াত দেখা পোৱা গৈছে খুব ভাল লাগিছে পৰিৱেশটো বিশেষ ভাল লাগিছে কোনোবা যদি সেউজীয়া পৰিৱেশত এটা টাইম স্পেণ্ড কৰিব বিচাৰিছে তেনেহ'লে ইয়ালৈ আহক মোৰ দৃঢ় বিশ্বাস আপোনালোকে নিশ্চয় চাৰিওফালে চাওক সেউজীয়া পৰিৱেশ ইয়াৰ পৰিৱেশটো সঁচাকৈ ক'বলগীয়া আৰু চাৰিওফালে সেউজীয়া গছ গছনিৰে ভৰা আৰু নাৰ্চাৰী আছে আপোনালোকে দেখিবলৈ পাইছে খুব ধুনীয়াকৈ আৰু দেখাম কি এইফালে চাওক ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰ দূৰ দূৰণিলৈ পানী আৰু পানী কেৱল পানী খুব ধুনীয়াকৈ চাওক দেখিছে মেইন এট্ৰেকশ্যনটো হৈছে এইটো ইয়াত অসমৰ সংগীত জগতৰ বিভিন্ন কলা কুশলীৰ পৰা শিল্পী সমাজলৈ সকলো আহিছে ইয়াতে ফটো উঠিছে আৰু বৰ্তমান ট্ৰেণ্ডিঙত আছে প্লেচটো আহিব পাৰে সকলো বেছি